হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি বনাবলৈ লৈছোঁ পিঠাগুড়িৰে বনাম ইডলি ষ্টেণ্ড পিঠা। সেয়েহে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আহকচোন। মই মিক্সিত গুড়ৰ পেষ্টটো বনাই লৈছোঁ। এয়া বেকিং চ'ডা আৰু নিমখ দি দিছোঁ সোৱাদ অনুসাৰে। বেকিং চ'ডাটো আধা চামুচ দি পেলাই ভালকৈ মিক্স কৰি দি দিছোঁ। গোটেইখিনি মিক্স কৰি দি কিনে 10 মিনিট টাইম মই ৰেষ্ট ল'বলৈ দি দিম পিঠাগুড়িখিনি। 10 মিনিট ৰেষ্ট হৈ গ'ল মোৰ। চাওকচোন অকণমান বেটাৰটো কেনেকুৱা হৈছে। ইয়াতে মই দি দিম নাৰিকলৰ গুড়ি। যেনেকৈ পিঠাৰ লগত নাৰিকলৰ গুড়ি দিলে সোৱাদ হয়, সেয়েহে মই দি দিছোঁ আৰু খাই ভালো লাগে। মই বহুত ভাল পাওঁ দেই। হৈ গ'ল। এয়া মই ষ্টেণ্ডকেইখনত অকণমান ৰিফাইন অইল ইয়াতে দি লৈছোঁ। ঘিউ দিব পাৰে আপোনালোকে। মই ৰিফাইনেই দি দিলোঁ ইয়াতে। দি পেলাই বেটাৰটো ইয়াতে এটা এটাকৈ মই দি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব দেই। আপোনালোকে এনেকুৱাকৈ বনাবচোন। বহুত ধুনীয়া কোমল হয় দেই, চফ্ট হয়, সকলোৱে খাব পাৰে। আৰু এনেকুৱাকৈ এটা এটাকৈ দি দিলোঁ। মই আজি দিলোঁ এয়া বনাবলৈ লৈছোঁ কেৰাহীত 1 গিলাচ মই পানী দি দিছোঁ। ইয়াতে উতলিবলৈ ধৰিছে। ইয়াতে মই বহাই দিলোঁ ষ্টেণ্ডখন। এই ষ্টেণ্ডখন মই ইয়াতে বহাই দিলোঁ। দি পেলাই চৰিয়া এটা ঢাকনি দি দিম। দি পেলাই 10 মিনিট টাইম পিছত মোৰ পিঠা হৈ যাব। এয়া হৈ গ'ল পিঠা। ইমান ধুনীয়া হৈছে নহয়, চফ্ট, জল্দি কৰা হৈছে। মই ভালদৰে গোটেই দেখাই নহ'ল। এয়া বনাইছোঁ ছোৱালীৰ বাবে ধচা মানে পিঠাগুড়িৰে বনাইছোঁ। ধচা অকল পিঠাগুড়িৰে বনাইছোঁ দেই। চাচোন ধুনীয়া হৈছে। আকৌ এখন বনালোঁ। এয়া ওপৰত এনেকৈ তেল দিলোঁ। এয়া হৈ গ'ল। তাইক খাবলৈ দিলোঁ আৰু হাজবেণ্ডক আজি ইমানেই আছিলে।